চোৱা ভাই, এতিয়া তোমাক হয়তো বহুতে কিবা কিবি ক'ব পাৰে, যিবিলাক তুমি কষ্ট কৰি আছা ন সেইবিলাক দেখি তোমাক হয়তো বহুতে হাঁহিব পাৰে। আৰু হাঁহিব কোনে? তোমাৰ হয়তো লগৰবোৰে তোমাক হাঁহিব পাৰে। মই সকলোকে কোৱা নাই, মই কিছুমানক কৈছোঁ, মই আৰু ইমানখিনি ক'ব নাযাওঁ। হয়তো তোমাক আজি তোমাৰ কষ্টবিলাক দেখি, তোমাৰ ষ্ট্ৰাগলবিলাক দেখি হয়তো তোমাক হাঁহিব পাৰে যে তুমি আকৌ কৰিব নোৱাৰা, বা এনেকুৱাকৈ ইমান দিনে তুমি কষ্ট কৰি তুমি এতিয়ালৈকে আকৌ এটা ল'ব পৰা নাই, আকৌ এটা কৰিব পৰা নাই, মানে এতিয়ালৈকে চাকৰি এটা ল'ব পৰা নাই, ইমান কষ্ট কৰি সেনেকুৱাকৈ হয়তো তোমাক লগৰ পৰা হাঁহিব পাৰে। কিন্তু তুমি এইবিলাক বেছি গুৰুত্ব নিদি তুমি তোমাৰ নিজৰ কামত লাগি যোৱা, মানে তুমি তোমাৰ নিজৰ কামবিলাক কৰি যোৱা, দেখিবা এদিন তুমি নিশ্চয় সফল হ'বা। বন্ধুসকল, ভিডিঅ'টো তোমাৰ লগৰ পাৰ্টনাৰক, মানে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়া যিমান পাৰা। ঠিক আছে? জয় হিন্দ, জয় ভাৰত।